অসম সাহিত্য সভাৰ শোণিতপুৰ, দৰং আৰু ওদালগুৰি জিলাক লৈ গঠিত মঙলদৈ আঞ্চলিক কাৰ্যালয়ৰ প্ৰথমখন সাংগঠনিক সভা শোণিতপুৰ জিলাৰ ৰঙাপাৰা মহাবিদ্যালয়ত অনুষ্ঠিত হয়। মঙলদৈ আঞ্চলিক কাৰ্যালয়ৰ সম্পাদক বসন্ত শইকীয়া আৰু সাংগঠনিক সম্পাদক দুলাল নাথে আধৰা অনুষ্ঠানত সভাপতিত্ব কৰে অসম সাহিত্য সভাৰ উপসভাপতি পদুম ৰাজখোৱাদেৱে। অনুষ্ঠানৰ প্ৰাক মুহূৰ্তত শোণিতপুৰ জিলাৰ শিল্পীবৃন্দই চিৰ চেনেহী মোৰ ভাষাজননী গীত পৰিৱেশন কৰে। অনুষ্ঠানত উপস্থিত থাকে অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক দেৱজিৎ বৰা, প্ৰাক্তন সম্পাদক যাদৱ শৰ্মা, বড়ো সাহিত্য সভাৰ উপসভাপতি প্ৰশান্ত বড়ো, দৰং জিলাৰ প্ৰাক্তন সভাপতি ৰজনীকান্ত নাথ, তিনিখন জিলাৰ সভাপতি সম্পাদক, মাতৃভাষা ৰাজ্যভাষা উপসমিতিৰ আহ্বায়ক ৰাণা আলমৰ লগতে তিনিওখন জিলাৰ কেন্দ্ৰীয় বিষয়ববীয়াসকল। শেষত জাতীয় সংগীত পৰিৱেশনেৰে সভাৰ সামৰণি পৰে। আমি ৰক্ষা কৰিব লাগে, আমাৰ ভাষাসমূহ যদি আমি সংৰক্ষণ সংবৰ্ধন কৰিব লাগে, তেতিয়াহ'লে কিন্তু আমি প্ৰতিটো থলুৱা জাতি জনগোষ্ঠীয়ে ঐক্যবদ্ধভাৱে আমি আগবাঢ়িব লাগিব। আমি বিচাৰিছোঁ যে অচিৰেই আমি বড়ো সাহিত্য সভাৰ সৈতে আমি বহিব খুজিছোঁ আৰু সকলো ক্ষেত্ৰতে ভাষা ৰক্ষাই হওক বা আমাৰ সাহিত্যৰ সংস্কৃতিৰ ক্ষেত্ৰতে হওক, আমি একেলগে বড়ো সাহিত্য সভাৰ সৈতে কাম কৰিব খুজিছোঁ। অসম সাহিত্য সভাৰ মঙলদৈ আঞ্চলিক কাৰ্যালয়ৰ অধীনৰ ওদালগুৰি, দৰং আৰু শোণিতপুৰ জিলাৰ তিনিখন জিলাৰে বিভিন্ন কেন্দ্ৰীয় বিষয়ববীয়া আৰু জিলা সভাৰ বিষয়ববীয়াসকলৰ লগত আজি এটা সাংগঠনিক সন্মিলন আয়োজন কৰি তেওঁলোকক ঐক্যবদ্ধ কৰোৱা হ'ল। অসম সাহিত্য সভাৰ আশা যে ঐক্যবদ্ধভাৱে কাম কৰিলেহে জাতিৰ উত্তৰণ হ'ব। জাতিৰ উত্তৰণৰ স্বাৰ্থত অহা যিবিলাক ঘাট প্ৰতিঘাত সকলোবিলাক নিষ্পত্তি কৰিবৰ কাৰণে আমি সকলোকে ঐক্যবদ্ধ কৰাব পাৰিব লাগিব। এই আহ্বানটো আজি অসম সাহিত্য সভাৰ মজিয়াৰ পৰা আমি ৰাখিছোঁ। আমাৰ সকলো সভাৰ কৰ্মীৰ ওচৰত আমি কৰজোৰে তেখেতসকলক অনুৰোধ কৰিছোঁ যে সকলো বাদ বিবাদ পৰিহাৰ কৰি অসমীয়া জাতিৰ স্বাৰ্থত অসম সাহিত্য সভাৰ পতাকাৰ তলত ঐক্যবদ্ধ হ'বৰ কাৰণে আমি আজি সকলো অংগীকাৰবদ্ধ হৈছোঁ। আশা কৰিছোঁ অসম সাহিত্য সভাই নিৰ্ধাৰণ কৰি দিয়া কৰ্মসূচী তেওঁলোকে ৰূপায়ণ কৰিব। এই কৰ্মসূচীসমূহৰ ভিতৰত আছে ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ ওদালগুৰিত পালন কৰিব লাগিব আৰু প্ৰত্যেকখন জিলা সভাই ভূপেনদাৰ জন্ম জয়ন্তী বছৰজোৰা কাৰ্যসূচী উদযাপন কৰিব অসম সাহিত্য, তাৰ অংশীদাৰী হ'ব লাগিব জিলা সভাসমূহ। আৰু 100খনকৈ শাখা গঠন কৰি অসমৰ সমাজ জীৱনৰ লগত যি বৌদ্ধিকভাৱে সক্ৰিয় মানুহবিলাকক সাহিত্য সভাৰ লগত জড়িত কৰাব লাগিব। 100জনকৈ আজীৱন সভ্য কৰাব লাগিব। 100খন শাখা সাহিত্য সভা গঠন কৰিব লাগিব। গ্ৰন্থ প্ৰকাশ কৰিব লাগিব। এইবিলাক আঁচনিৰ যোগেদি অসমীয়া জাতিক শক্তিশালী কৰিব লাগিব আমাৰ দায়িত্বপ্ৰাপ্ত বিষয়ববীয়াসকলে। তেওঁলোককে আজি নিমন্ত্ৰণ কৰি আনি আমি দায়িত্ব ন্যস্ত কৰিছোঁ ৰাজহুৱাভাৱে। আৰু অহা 3টা মাহৰ পাছত আমি আকৌ এনেদৰে কোনোবা স্থানত মিলিত হ'ম, আমি কি কৰিলোঁ আৰু কি কৰিবলৈ বাকী থাকিল। আৰু প্ৰতিজন মৰ্যাদা সম্পন্ন ব্যক্তিক বিষয়ববীয়াক আমি মৰ্যাদাৰে বিচাৰ বিবেচনা কৰিম কোনে কি কাম কৰিব পাৰিছে আৰু কাম কৰিব জনা মানুহক আমি মৰ্যাদা দিম আৰু তেওঁলোকক উপযুক্ত স্বীকৃতিৰে অসম সাহিত্য সভাই আগন্তুক দিনসমূহত আগুৱাই লৈ যাব।